এই সভাখনি এটি সুন্দৰ বৰগীতেৰে আৰু দুটি লোকগীতেৰে সভাখন উদ্বোধন কৰোঁতা আমাৰ উদ্বোধক মণ্ডলী সমবেত এই আসনত উপবিষ্ট বিশিষ্ট অতিথিবৃন্দ শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজ ইতিমধ্যে বৰ্তমান সূৰ্য অস্তাচলক সূৰ্য প্ৰায় অস্ত যাওঁ যাওঁ অৱস্থা হৈছে আৰু গোটেই ৰাতিপুৱাৰ পৰা গোটেই দিনটো এতিয়া শেষ হৈ খন্তেক পিছতে আমাৰ পৃথিৱীৰ মাজলৈ আন্ধাৰ নামি আহিব আৰু ঘৰে ঘৰে এগছি বন্তিৰ দৰে চাকি জ্বলি উঠিব আৰু এটা সময়ত সেই চাকি গছিও নুমাই যাব সকলো নিদ্ৰাৰ কলাত অচেতন হৈ পৰিব ঠিক তেনেধৰণে আমাৰ মানৱ জীৱনটো এদিন সৃষ্টি হৈ এনেকে আহি আহি এনে এটা সময়ত এনেধৰণে আমি মৃত্যু মুখত পৰোগে আৰু এই মৃত্যুৰ যিটো ভয় এই মৃত্যুটোক জয় কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনা আৰু তেৰাৰ অনুৰাগী পুৰুষসকলে ইতিমধ্যে ইয়াক আনন্দ দিবৰ কাৰণে এই মৃত্যু আনন্দ কৰিবৰ কাৰণে এই নাম স্বৰ্গৰ পৰা পৃথিৱীলৈ নমাই আনিছে বৈকুণ্ঠৰ নাম পৃথিৱীলৈ নমাই আনিছে ইয়াক বিভিন্ন ভাগে ভাগে কেনেধৰণে কোন পৰ্যায়ৰ লোকক কেনেধৰণে এই নামৰ শিক্ষাৰ মাজেদি পৰম তত্ত্ব লাভ কৰিব পাৰিব এই কথাটো মহাপুৰুষ শংকৰ গুৰুজনাই চিন্তা চৰ্চা কৰি তেখেতে বহু মাধ্যম গ্ৰহণ কৰিছে আমাৰ মাজত সেই মাধ্যমবিলাকৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ মাধ্যমটো হৈছে যিটো ভাওনা সংস্কৃত ভাৱ শব্দৰ পৰা ভাওনা শব্দটো আহিছে এই ভাওনাৰ মাধ্যমেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই ইতিমধ্যে আমাৰ উপযুক্ত বক্তাই কৈ গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ প্ৰথম সৃষ্টি নাটক হৈছে চিহ্নযাত্ৰা নাটক এই চিহ্নযাত্ৰা নাটকৰ মাজেদি বৈকুণ্ঠ চিত্ৰপট অংকন কৰি আৰু আমাৰ সমাজলৈ কিছুমান ধাৰা আৰ্হি ৰাখি থৈ গৈছে যে ভাওনা বুলি ক'লে ভাওনা বস্তুটোত তেখেতে গুৰুজনাই যি নাটক লিখিলে তাত সপ্ত ৰসৰ সৃষ্টি কৰি নাটকসমূহ সৃষ্টি কৰিলে অভিনয়ত নৱৰস আছে বেলেগ কথা কিন্তু নাটক সৃষ্টি কৰোঁতে সপ্ত ৰসৰ মাজত সৃষ্টি কৰিছে তাৰ প্ৰথম ৰসটোৱে হৈছে আমাৰ গায়ন বায়ন হিচাপে আমাৰ হয় দ্বিতীয়তে সেই গায়ন বায়ন কেনি ওলাই আহে গায়ন বায়ন নামঘৰত ওলাই আহে এই আমাৰ ইয়াত এই ব্যৱস্থাটো দিছে এইটো অগ্নিগড় বুলি কোৱা যায় ইয়াত নগছি বন্তি জ্বলাই থোৱা থাকে এই নগছি বন্তি ইয়ালৈ অহাৰ আগতে ইয়াৰ আগতে এখন বগা কাপোৰ আঁৰ দিয়া যায় সেই আঁৰ কাপোৰখন পাৰ হৈ পেলাই ভৰাই ওলাই আহে অৰ্থাৎ এই আঁৰ কাপোৰখন তাত্ত্বিক দিশত মায়াৰ লগত তুলনা কৰা হৈছে এই মায়াময় সংসাৰৰ পৰা এই অগ্নিগড় স্বৰূপ ভক্তিৰ মাজেদি সোমাই আহি আৰু ইয়াত কিছু কিছু যেনেধৰণে আমাৰ এই বৰ্তমান লাইটবিলাক ইয়াত দিয়া হৈছে মহাপুৰুষ গুৰুজনাৰ দিনত তেনেকুৱা লাইটৰ ব্যৱস্থা নাছিলে তেতিয়া কিছুমান বেলেগ বেলেগ ব্যৱস্থা কৰিছিলে য'ত ভোটা নিচিনাকে কিছুমান সৃষ্টি কৰিছিলে আৰু য'ত অভূতা বুলি কিছুমান বস্তু সৃষ্টি কৰিছিলে পোহৰ দিবৰ কাৰণে যি একশৰণ নাম ধৰ্মৰ প্ৰতীক হিচাপে ইয়াত দেখুৱাইছিলে গতিকে এনেধৰণে এটা শিক্ষা দিছে যিটো শিক্ষাৰ মাজেদি ভাওনাখনত প্ৰথমে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰৱেশ দেখুৱায় ৰামৰ প্ৰৱেশ দেখুৱায় ঈশ্বৰৰ প্ৰৱেশ দেখুৱায় অনিচ্ছাকৃত হিচাপেও মানুহজনে এই ভাওনালৈ চাই পেলাই কৃষ্ণ ওলাইছে কৃষ্ণ বুলি নমতা মানুহজনো কয় কৃষ্ণ ওলাইছে কোনো ক'বলগীয়া নহয় নাম লোৱাৰ ক্ষেত্ৰত তেনেদৰে নাম ভগৱন্ত ওলায় এই নাম পৃথিৱীত মহাপুৰুষ শংকৰ গুৰুজনাই 7টা মুখ্য কাৰ্য সিদ্ধিৰ কাৰণে নাম সৃষ্টি হৈছে বুলি কৈছে কীৰ্তন শাস্ত্ৰত উল্লেখ কৰিছে কীৰ্তনত লিখিছে মহাপুৰুষ শংকৰ গুৰুজনাই কীৰ্তনৰ প্ৰথম 4টা অধ্যায় 24টি অৱতাৰ তাৰ পিছতে নাম অপৰাধ বুলি 2টা অধ্যায় লিখিছে দ্বিতীয় অধ্যায়টোত এইটো লিখিছে নামে কি কৰে বোলে
প্ৰথমে দহিবে পাক ছয় কৰিবে মহাপুণ্যয় অদ্ভুতয় কৰাইবে বিষয়ত বীৰ কতি কৃষ্ণক পূজাইবে প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহি কৰিব নিজান চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি দেৱে ত্ৰৈবন্ত এবে একে কৰি ই বুলি কৈছে যে ভগৱন্তৰ নাম যদি জপ কৰা যায় নাম জপ কৰিলে কি হয় প্ৰথমতে পাপ ধ্বংস হয় মানুহৰ জীৱনত ৰাতিপুৱা বা গধূলিলৈকে তেওঁলোকে যিমানবিলাক কৰ্ম কৰি থাকে এই কৰ্মবিলাকত পাপ উৎপন্ন হয় সেই পাপ ধ্বংস হ'বৰ কাৰণে নাম ল'বলৈ কৈছে আৰু সেই নাম যেতিয়া পাপ ধ্বংস হয় তেতিয়াহে পুণ্য উদয় হ'ব পাৰে পাপ পুণ্য একেলগে দুইটা উদয় হ'ব নোৱাৰে এইকাৰণেই যেনেধৰণে সূৰ্য অস্ত নোযোৱালৈকে আন্ধাৰ নাহে আৰু সূৰ্য উদয় হোৱাৰ লগে লগে কেতিয়াও আন্ধাৰ নাহে আৰু সূৰ্য অস্ত যোৱাৰ পিছত তেনেধৰণে আন্ধাৰ নামি আহে ঠিক তেনেধৰণে আন্ধাৰ আৰু দিন একেলগতে হ'ব নোৱাৰে গতিকে পাপ ধ্বংস হোৱাৰ পিছত পুণ্য উদয় হয় তেতিয়া বিষয়ৰ প্ৰতি বিৰক্তি আহে এইবোৰ দীঘলীয়া কথা আছিলে আমাৰ উপযুক্ত বক্তাজনে কৈ গৈছে সময়ৰ যথেষ্ট নাটনি গতিকে এনেকে কৈ গ'লেও আমাৰ কি হয় ডেকা চামৰ মাজত বুজা বৰ দিগদাৰ হয় বিষয়ৰ প্ৰতি বিৰক্তি বিষয় কি তাৰ ওপৰত আলোচনা কৰিব লগাব লাগে কিন্তু এটা সময় নকয় এনেকুৱা দীঘলীয়া কথাবিলাক আলোচনা কৰিবৰ কাৰণে আমাক সময় বাধ্য কৰাইছে যিহেতু আমি সময় নাই যি কি নহওক যেতিয়া বিষয়ৰ প্ৰতি বিৰক্তি আহিব তেতিয়া কৃষ্ণ প্ৰেম ভকতি জাগিব ভকতি প্ৰেম ভকতি যেতিয়ালৈকে জাগিত নহ'ব তেতিয়ালৈকে ঈশ্বৰৰ প্ৰাপ্তি সম্ভৱ নহ'ব এই ভকতি বিভিন্ন নামাকৰণে শাস্ত্ৰ নামাকৰণ কৰিছে তাক প্ৰেম বুলিও কোৱা হৈছে ভকতি বুলিও কোৱা হৈছে এই ভকতিৰ সন্দৰ্ভত আমাৰ শ্ৰীমদ ভাগৱতৰ ৩য় স্কন্ধ ১০ম স্কন্ধ আৰু ১১ স্কন্ধ শ্ৰীমদ ভাগৱতৰ ১২ অধ্যায় ইয়াত সুন্দৰকে ব্যাখ্যা কৰা হৈছে ভকতি গোটেই দিশবিলাক তাত সুন্দৰকে ব্যাখ্যা কৰা হৈছে গতিকে এই ভকতিৰ মাজেদি ভগৱন্তৰ নাম যেতিয়া লোৱা যায় সেই নামে তৰাই নিব ইতিমধ্যে উপযুক্ত বক্তাই কৈ গৈছে মই তেখেতলোকে ভিতৰলৈ সোমাই নকওঁ মই অকল বাহিৰৰ ছাত্ৰহে কৈ যাব বিচাৰিছোঁ তেখেতে একেবাৰে ভিতৰত সোমাই গোটেই কথাখিনি আপোনালোকক দি থৈ গৈছে মই অকল বাহিৰৰ কথাবিলাক মই ক'ব বিচাৰিছোঁ এই লাইনত এতিয়া এই নাম কেনেকে ল'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই কৈছে ২১,৬০০ ৰাত্ৰে চাখে পতি নৰে নাম মাত্ৰে বোলে আমি ২৪ ঘণ্টাত ২১,৬০০ বাৰ সুস্থ মানুহ এজনে উশাহ আৰু নিশাহ লওঁ এই ২১,৬০০ বাৰতে ভগৱন্তৰ নাম যদি চাখে পতি আহে যায় গতিকে তেনেকুৱা নামৰ দ্বাৰা আমাৰ শৰীৰৰ সমস্ত পাপ নষ্ট হ'ব সমস্ত পাপ যেতিয়া ধ্বংস হ'ব তেতিয়া আমাৰ উপযুক্ত বক্তাই কোৱা নিচিনাকৈ আমি গোটেই বস্তুবোৰ দেখি পৰিম যেতিয়া আমাৰ অজ্ঞানতা দূৰ হ'ব আন্ধাৰ দূৰ হ'ব হৃদয়ৰ পৰা যেতিয়া আন্ধাৰ দূৰ হ'ব তেতিয়া আমি প্ৰকৃত পথটো দেখিবলৈ পাম এই কথাখিনি মহাপুৰুষ শংকৰ গুৰুজনাই উল্লেখ কৰিছে গতিকে কলি যুগত কিন্তু আমি নামেই শ্ৰেষ্ঠ নামৰ কথা কওঁ আমাৰ প্ৰসংগ কৰা যায় এই প্ৰসংগকে আমি নামৰ আখ্যা দি পেলাই বহু কাম আজি বোলা যিহেতু মহাপুৰুষ শংকৰ গুৰুজনাই লিখিছে হৰি ৰাম এই মূল মন্ত্ৰ কলিত নাহিত প্ৰযজ্ঞ যন্ত্ৰ এইবুলি লিখা আছে কিন্তু এনেকে লিখা কাৰণে বহু লোকে ক'ব বিচাৰিছে কলি যুগত অন্য কোনো কৰ্ম নালাগে অকল নাম ল'লেই হৈ গ'ল কিন্তু এই কৰ্ম আৰু নাম বেলেগ বেলেগ বস্তু ইয়াত বেলেগ বেলেগ হিচাপে দিয়া হৈছে যে সকলো কৰ্ম নামেৰে চব কৰ্ম নহয় নাম কেৱল এই পৃথিৱীত কোনো অনুষ্ঠানে কৰিব নোৱাৰা কামটো নামেৰে কৰিব পাৰে আমাৰ শৰীৰত দুটা ধৰ্ম চলি আছে সমানে এটা ধৰ্ম কি এটা ধৰ্ম চলিছে মন আৰু ইন্দ্ৰিয়বিলাক এই শৰীৰটো কাটিলে তেজ ওলায় শৰীৰটো মৃত্যু হয়
এইবিলাক হয়। এইটো মন আৰু ইন্দ্ৰিয়সমূহৰ ধৰ্ম চলি আছে। অইন এটা ধৰ্ম আছে, এই ইন্দ্ৰিয়সমূহ বা শৰীৰটো চলাই আছে কোনে? আত্মাই। সেই আত্মা হৈছে পৰমাত্মা। পৰমাত্মা আৰু আত্মা এটা ধৰ্ম, আৰু মন আৰু ইন্দ্ৰিয়সমূহৰ এটা ধৰ্ম। গতিকে এই ইন্দ্ৰিয় যিটো ধৰ্ম, এই ইন্দ্ৰিয় ধৰ্মটো ৰক্ষা কৰিবৰ কাৰণে আমাক ঘৰ দুৱাৰ, মাটি বাৰী, টকা পইচা, ঐশ্বৰ্য বিপত্তি চববিলাক লাগে। কিন্তু আত্মা আৰু আত্মাৰ উত্তৰণৰ কাৰণে এইবিলাক একো প্ৰয়োজন নাই। আত্মাক নপৰে, আত্মাক একো নহয়, আত্মাই নেখায়, আত্মাই জিৰণি নলয়, গতিকে আত্মাৰ কাৰণে একোৱেই নালাগে। গতিকে আমি কেতিয়াবা নাজানি পেলাই চবো একে সনা পিটিকে কওঁ মনটোৰ ভিতৰতে। সেইকাৰণে আমাৰ কিছুৱে কয় যে এই মহাপুৰুষ শংকৰ গুৰুজনাই কৈছে, বিভিন্ন কীৰ্তন ঘোষা বা ভাগৱতত লিখিছে, আনক আমি কাম এৰি বৰা ৰাম ৰাম বুলি কৈছে। অন্য সমস্ত কাম এৰা, ৰাম ৰাম বোলা। কিন্তু এই যে খেতি কৰিবলৈ মনা কৰিছে নেকি সেই ভাবিয়ে? নাই কৰা। তেনেকে ভাবি ল'লে নহ'ব। আমি অন্য কৰ্ম কৰিবলৈ মাথা কৰিছে নেকি? নাই কৰা। সেইটো আত্মা ধৰ্মৰ কথা উল্লেখ কৰিছে। আত্মাৰ কাৰণে একমাত্ৰ নামৰ বাহিৰে আত্ম উত্তৰণৰ কোনো বিকল্প ব্যৱস্থা নাই।